মিথুন ৰাশি ব্যক্তিসকলৰ 2025 বৰ্ষটো কেনে যাব, কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কোনখিনি সময়ৰ পৰা আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, প্ৰেম, বিবাহ, শিক্ষা, চাকৰি কেনেকুৱা হ'ব, এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 2025 বৰ্ষৰ মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল। জ্যোতিষ শাস্ত্ৰ অনুসৰি মিথুন ৰাশিৰ স্বামী গ্ৰহৰ ৰাজকুমাৰ বুধ হয়। বুধদেৱক জ্যোতিষত বুদ্ধি, বেপাৰ, তৰ্কশক্তি আৰু জ্ঞানৰ কাৰক মনা হয়। 2025 বৰ্ষৰ 1 জানুৱাৰীত মিথুন ৰাশিৰ গোচৰ কুণ্ডলীত দ্বিতীয় ভাৱত মংগল গ্ৰহ স্থিত থাকিব আৰু চতুৰ্থ ভাৱত কেতু গ্ৰহ আছে। ষষ্ঠ ভাৱত বুধ আৰু সপ্তম ভাৱত সূৰ্য গ্ৰহ থাকিব। অষ্টম ভাৱত চন্দ্ৰ আৰু নৱম ভাৱত শনি আৰু শুক্ৰৰ জ্যোতি থাকিব। দশম ভাৱত ৰাহু থাকিব। কাম কাৰোবাৰৰ দৃষ্টিকোণৰ ফালৰ পৰা এপ্ৰিল মাহৰ সময় মিথুন ৰাশিৰ বাবে ভাল হ'ব। এই ৰাশিৰ জাতকৰ এপ্ৰিলৰ পাছত চাকৰি সলনি হ'ব পাৰে। মে' মাহত ভাগ্যৰ তৰা জিলিকিব। মিথুন ৰাশিৰ বেপাৰীসকল মে' মাহৰ পৰা ভাল লাভ হ'ব, লগতে বহু নতুন কাৰ্য আৰম্ভ কৰিব পাৰিব। মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2025 বৰ্ষটো বহুত শুভ হ'ব। এপ্ৰিলৰ পাছত সময় শুভ হ'ব। শিক্ষা আৰু পৰীক্ষাত সফলতা প্ৰাপ্ত হ'ব। মে' মাহৰ পৰা মিথুন ৰাশিৰ গোচৰ কুণ্ডলীৰ লগ্ন ভাৱত গুৰু গ্ৰহ আহিব। তেতিয়া এই ৰাশিৰ জাতকে বিদেশলৈ গৈ পঢ়াৰ সুযোগ লাভ কৰিব পাৰে। লগতে মিথুন ৰাশিৰ জাতকে কোনো প্ৰতিযোগী পৰীক্ষাত সফলতা লাভ কৰিব, কিন্তু কষ্ট কৰিব লাগিব, দায়িত্বশীল হ'ব লাগিব। 2025 বৰ্ষ মিথুন ৰাশিৰ লোকসকলৰ বাবে ধন লাভৰ বাবে শুভ হ'ব। লগতে এই বৰ্ষত মিথুন ৰাশিৰ জাতকৰ ভাগ্য জিলিকিব, সুখ সমৃদ্ধিৰ প্ৰাপ্তি হ'ব, লগতে ধাৰ্মিক বা মাংগলিক কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব পাৰে। ফেব্ৰুৱাৰী, মে', জুন, জুলাই, অক্টোবৰ আৰু নৱেম্বৰত মিথুন ৰাশিৰ লোকৰ ভাল লাভ হ'ব, লগতে বেপাৰীসকলৰো ভাল লাভ হ'ব। বৈদিক জ্যোতিষ অনুসৰি মিথুন ৰাশিৰ জাতকে এই বৰ্ষত প্ৰেম সম্বন্ধত সফলতা প্ৰাপ্ত কৰিব, কাৰণ 2025 আৰম্ভণিতে শুক্ৰ গ্ৰহ স্থিতি মিথুন ৰাশিৰ গোচৰ কুণ্ডলীত শুভ হয় আৰু সপ্তমত গুৰু 12 ভাৱত থাকিব, লগতে সপ্তম ভাৱত সূৰ্য গ্ৰহ থাকিব। সেইবাবে অলপ মনোমালিন্য জীৱনসংগীৰ লগত হ'ব। বিশেষকৈ মে' মাহলৈ সাৱধানে থাকিব লাগে। তাৰ পাছত মিথুন ৰাশিৰ প্ৰেম সম্বন্ধ আৰু বৈবাহিক জীৱন শুভ হ'ব। মিথুন ৰাশিৰ লোকৰ 2025 বৰ্ষটো স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানে থাকিব লাগিব। লগতে জুন মাহলৈ অলপ মিলা-জুলা থাকিব, কাৰণ বৰ্ষৰ আৰম্ভণিতে ষষ্ঠ ভাৱত বুধ গ্ৰহ আৰু অষ্টম ভাৱত চন্দ্ৰমা গ্ৰহ থাকিব। সেইবাবে চৰ্দি, কাহ আৰু পেটৰ লগত সম্পৰ্কীয় সমস্যা হ'ব। জুলাই মাহৰ পৰা স্বাস্থ্য ভাল হ'ব আৰু পুৰণি ৰোগৰ পৰা মুক্তি পাব। 2025 বৰ্ষত মিথুন ৰাশিৰ জাতকে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ হনুমান চালিচাৰ পাঠ কৰিব লাগে। লগতে সম্পূৰ্ণ বছৰটো ভগৱান শ্ৰী গণেশৰ পূজা কৰিব লাগে আৰু গুৰুবাৰৰ দিনা হালধীয়া, দালি আৰু বেচনৰ লাডু দান কৰিব লাগে আৰু লগতে কোনো জ্যেষ্ঠজনক হালধীয়া বস্ত্ৰ দান কৰিব লাগে। কেৰিয়াৰৰ ক্ষেত্ৰত মিথুন ৰাশিসকলৰ বাবে 2025 বৰ্ষটো এক শান্তিপূৰ্ণ তথা ৰোমাঞ্চক বৰ্ষ হ'ব পাৰে। এই ৰাশিৰ জাতকৰ বাবে কামৰ বাবে নতুন সুযোগ আৰু সলনি আহিব পাৰে, যাৰ দ্বাৰা এই ৰাশিৰ জাতকৰ জীৱনত বিস্তাৰ হ'ব। মিথুন ৰাশিৰ জাতকে বহু দায়িত্ব লাভ কৰিব আৰু ইয়াৰ লগতে এই ৰাশিৰ জাতকৰ কাৰ্যক্ষমতা আৰু প্ৰদৰ্শনেও আগুৱাই যোৱাত সমৃদ্ধি লাভ কৰিব। এই ৰাশিৰ আৰম্ভণিতে কিছু প্ৰজেক্টত মিথুন ৰাশিৰ জাতকে বহু কষ্ট কৰিব লাগিব, কিন্তু পৰিণাম ধনাত্মক হ'ব। যদি এই ৰাশিৰ লোকে চাকৰি সলনি কৰাৰ কথা বা ব্যৱসায় আৰম্ভণি কৰাৰ কথা চিন্তা কৰিছে, তেন্তে এয়া এক শুভ সময় হয়। কিন্তু নতুন নিৰ্ণয় লোৱাৰ আগতে সঠিকভাৱে জানি লোৱাটো আৰু সম্পূৰ্ণভাৱে প্ৰস্তুত হোৱাটো প্ৰয়োজনীয় হয়। কোনো নতুন সুযোগৰ প্ৰাপ্তিৰ দ্বাৰা মন প্ৰসন্ন হ'ব। ন্যায়িক কাৰ্য, লেখন আৰু পত্ৰকাৰিতাৰ দ্বাৰা মিথুন ৰাশিৰ জাতক লাভান্বিত হ'ব। অক্টোবৰৰ পাছত অকস্মাৎ কোনো ডাঙৰ পথ বা পদোন্নতিৰ দ্বাৰা মন প্ৰসন্ন হ'ব।
প্ৰবন্ধকীয় ফিল্ডৰ ছাত্ৰই নতুন সুযোগৰ প্ৰাপ্ত আৰু বিদেশৰ যাত্ৰা কৰিব পাৰিব। 2025 বৰ্ষৰ মাৰ্চ মাহত শনিৰ গোচৰ মিথুন ৰাশিৰ দশম ভাৱত হ'ব, যিয়ে মিথুন ৰাশিৰ কেৰিয়াৰক জিলিকাই তোলাৰ কাম কৰিব। চৰকাৰী বিভাগত কাম কৰা লোকে এই অৱধিত অপ্ৰত্যাশিত লাভ হ'ব। মিথুন ৰাশিৰ জাতকে প্ৰফেশ্যনেল লাইফত দপদপাই থাকিব। এই ৰাশিৰ জাতকৰ নাম হ'ব আৰু মিথুন ৰাশিৰ জাতকৰ ছবিৰ দ্বাৰা লোক প্ৰভাৱিত হ'ব। এই বৰ্ষত মিথুন ৰাশিৰ জাতকৰ ধনৰ অভাৱ নহ'ব আৰু আয়ৰ সাধনাত বৃদ্ধি হ'ব। ধন্যবাদ।